মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আজি শ্ৰেণীলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ যিটো প্ৰথম অধ্যায় আছে শস্য উৎপাদন আৰু ব্যৱস্থাপনা ইয়াৰ পাৰ্ট 2 আলোচনা কৰিম। আমি যিটো পাৰ্ট 1 আছিলে তাত আমি কেইবাটাও বিষয় যেনে জলসিঞ্চন, তাৰপিছত জৈৱিক সাৰ, ৰাসায়নিক সাৰ, বীজ সিঁচা, খেতিৰ সঁজুলি বা খেতিৰ পদ্ধতি গোটেইবিলাক আলোচনা কৰিছিলোঁ। মুঠতে এই যে খেতিৰ পদ্ধতি আছে 7টা, তাৰে ভিতৰত 4টা আমি যোৱা পাৰ্টত আলোচনা কৰিছিলোঁ। এই পাৰ্টত আমি বাকী 3টা আলোচনা কৰিম। গতিকে আমি আজিৰ শ্ৰেণীলৈ আগবাঢ়োঁ। নেক্সট আমি লাষ্ট হেৰিত কি পাইছিলোঁ যে জলসিঞ্চনলৈকে পাইছিলোঁ। খেতিত মাটি চহোৱা হ'ল, বীজ সিঁচা হ'ল, মাটি চহোৱা, বীজ সিঁচা, তাৰপিছত খেতি পথাৰত পানীৰ যোগান ধৰা, এই গোটেইবিলাক কাম হোৱাৰ পিছতো, পানীৰ যোগানৰ পিছতো সাৰ দিয়া, এই গোটেইবিলাক হোৱাৰ পিছত এটা সমস্যাই দেখা দিয়ে। সেইটো হ'ল যে এই খেতি পথাৰত অপতৃণ হয়। কিছুমান অপতৃণ মানে যিটো বস্তুৰ খেতি কৰা হৈছে, যেনে ধান খেতি যদি কৰা হৈছে তাত গাহ হৈ পৰে বহুত পৰিমাণে, ধান খেতিত গাহ হয়। এই গাহবিলাক যদি উভালি নেপেলোৱা হয় বা যদি কোনো প্ৰকাৰে দ্ৰব্য প্ৰয়োগ কৰি যদি ইয়াক শেষ কৰা নহয়, তেনেহ'লে এই ধান খেতিক যথেষ্ট পৰিমাণে লোকচান কৰে। তাৰ উপৰিও কিছুমান কীটনাশকে পায়, মানে পোকে পায়, সেই পোকবিলাক মৰিবৰ কাৰণেও ঔষধ প্ৰয়োগ কৰিব লাগে। তো এইকেইটা হৈছে খেতিৰ আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট। অপতৃণনাশক দ্ৰব্য দিব লাগে বা কীটনাশক দ্ৰব্য দিব লাগে, এইকেইটা খেতিৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক বা বননাশক, হাৰ্বিচাইড, ৰাসায়নিক দ্ৰব্য কিছুমান দিয়া হয়। এতিয়া এই ফটোত দেখুওৱা হৈছে যে খেতিত অপতৃণনাশক দ্ৰব্য ছটিওৱা হৈছে। এনেকুৱা কিছুমান মেডিচিন আছে যিবিলাক দিলে খেতিত, ধৰি লওক ধান খেতিত দিলে, ধান যিটো আছে ধান হোৱাৰ আগতে বা ধানটো লগোৱাৰ আগতে যদি দিয়া হয়, যিখিনি গাহ আছে, গাহৰ যিখিনি গছ আছে, সেইবিলাক গাহৰ গছটো মৰিব কিন্তু ধান গছ নমৰিব। এনেকুৱা কিছুমান মেডিচিন আছে বা যিকোনো খেতিৰ কাৰণে এনেকুৱা অপতৃণনাশক আছে। সেই অপতৃণনাশকবিলাক ব্যৱহাৰ কৰা হয় খেতি পথাৰত। নেক্সট শস্য চপোৱা। এতিয়া ধান খেতি হৈ গ'ল, ধান হওক বা যিকোনো শস্য হওক, শস্য খেতি হৈ গ'ল। এতিয়া সেই শস্যখিনি পথাৰৰ পৰা কাটি আনিব লাগে। সেই কাটি অনাৰ কাৰণে পৰম্পৰাগতভাৱে আমাৰ দেশত যিটো সঁজুলি ব্যৱহাৰ কৰা হয় সেইটো হৈছে কাঁচি। গতিকে সেই কাঁচিৰে কাটি আনি পিছত মৰণা মৰা হয়। কিন্তু আজিকালি আৰু এটা কিছুমান অত্যাধুনিক কিছুমান ব্যৱস্থা ওলাইছে, যেনে আজিকালি ট্ৰেক্টৰ বা পাৱাৰ টিলাৰৰ সহায়তো মৰণা মৰা হয়। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ইয়াৰ সহায়ত মৰণা মৰা হয় আমাৰ অঞ্চলত। আৰু এটা মেচিন ওলাইছে কম্বাইন মেচিন। এই মেচিনটোৱে কি কৰে, এই মেচিনে পথাৰত শস্যটো কাটিবও পাৰে, একেলগে কাটাও হয়, একেলগে মৰণাও দিয়া হয়। এফালে কাটি গৈ আছে, ইফালে মৰণা হৈ ধান ওলাই আছে। এনেকুৱা এটা ছিষ্টেমৰে মেচিনটোৱে কাম কৰে। কম্বাইন মেচিন আজিকালিৰ দিনত ওলাইছে। তথাপিও পৰম্পৰাগতভাৱে কাঁচিৰো ব্যৱহাৰ হয় আৰু গৰুৰেও মৰণা দিয়া হয় বা অন্যান্য ট্ৰেক্টৰ, পাৱাৰ টিলাৰ এইবিলাকৰেও মৰণা দিয়ে। মুঠতে যেনেকৈ নহওক শস্যখিনি চপাব লাগিব, শস্যখিনি কাটি আনিব লাগিব, শস্যখিনি চপাব লাগিব। ইয়াৰ গা গছৰ পৰা শস্যখিনি পৃথক কৰিব লাগিব। নেক্সট শস্যৰ মজুতকৰণ। এতিয়া শস্যৰ মজুতকৰণ, নেক্সট পইণ্ট, আমি এইটো পইণ্টত আহিলোঁ। এতিয়া শস্য উৎপাদন হৈ গ'ল। এতিয়া এজন খেতিয়কে ধান খেতি কৰিলে, তেওঁ 10 বিঘা মাটিৰ ধান খেতি কৰিলে, তেওঁ একেলগেতো 10 বিঘা মাটিৰ ধান খেতিৰ একো ধানৰ প্ৰয়োজন নাই। সেইখিনি তেওঁ গোটেই বছৰটোৰ কাৰণে ভঁৰালত ভৰাই ৰাখিব লাগিব। তাৰ উপৰিও কিছু যদি বেচিবৰ হয়, তেওঁ এইটো বিচাৰিব যে কিছুদিন পিছত বেচিব, যেতিয়া দাম বাঢ়িব। গতিকে এনেকুৱা কাৰণত এতিয়া এই ধানখিনি য'তে ত'তে, বা ধান হওক বা যদি অন্য কিবা কোনোবাই আলু খেতি কৰিছে, লাগিলে সেয়া আলু হওক, বা যদি কোনোবাই গেহু খেতি কৰিছে সেয়া গেহু হওক, এই শস্যবিলাক য'তে ত'তে পেলাই থ'লে এইবিলাক খুব সোনকালে বেয়া হৈ যাব। সেইকাৰণে এইবিলাক মজুত কৰি ৰাখিব লাগে। আৰু এইবিলাক মজুত কৰাৰ কিছুমান পদ্ধতি আছে। সেই পদ্ধতি মতেই এইবিলাকক মজুত কৰি ৰাখিব, নহ'লে এইবিলাকক পোকে পাব, বেক্টেৰিয়া, বেকুৰ এইবিলাকে আক্ৰমণ কৰি
বস্তুবিলাক বেয়া কৰি দিব। গতিকে এইবিলাক মজুত কৰাৰ কাৰণে কিছুমান উপায় হৈছে বায়ুৰুদ্ৰ শস্যৰ ভঁৰাল। বায়ুৰুদ্ধ শস্যৰ ভঁৰাল মানে ইয়াত বায়ু নোসোমায়, বতাহ নোসোমায়, এনেকুৱা কিছুমান শস্যৰ ভঁৰাল আছে, সেইবিলাকত মজুত কৰি ৰখা হয়। আৰু তাৰ উপৰিও ভঁৰালত খাচি ৰখা বীজ, বহুতে পাটৰ বস্তাত ভালদৰে শুকুৱাই তাৰপিছত পাটৰ বস্তাত সুমুৱাই ভঁৰালত খাচি থয়। আৰু ডাঙৰ যিবিলাক চাউল বনোৱা কোম্পানী আছে বা এইবিলাক আছে, তেওঁলোকে এইবিলাক কিনি তাৰপিছত এনেকুৱা ভঁৰালত সোমাই মজুত কৰি ৰাখে। গতিকে আমি এই গোটেইখিনি বৰ্ণনা পালোঁ, কেনেদৰে শস্য মানে মাটি চহোৱাৰ পৰা আৰম্ভ কৰি শস্য ভঁৰালত যোৱালৈকে এই গোটেইখিনি বৰ্ণনা এই পাৰ্টটোত দি আছে। গতিকে এই গোটেইখিনিৰ ওপৰতে এই পাৰ্ট আমি গোটেইখিনি আলোচনা কৰিলোঁ। তোমালোকে পাৰ্টটো ভালদৰে অধ্যয়ন কৰিবা। টেক্সট বুক যিটো আছে, কিতাপ যিখন দিয়া আছে, তাত গোটেইখিনি বস্তু বহলাই উল্লেখ কৰা আছে। এইখিনি আলোচনা কৰিলে ভালদৰে বুজি পাবা। আৰু যদি কিবা নুবুজা আছে তেতিয়াহ'লে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। যদি আমি ইয়াৰে কিছুমান এই পাৰ্টটোৰ কিছুমান মূল শব্দ আছে সেইখিনি চাওঁ। মূল শব্দ কৃষি পদ্ধতি আমি ভালদৰে আলোচনা কৰিছোঁ। পশুধন পালন, এনিমেল হাজবেণ্ডাৰী, পশু যিবিলাক আছে যেনে গৰু ছাগলী, এইবিলাকৰ পৰাও মানুহে খাদ্যও পায়। গৰু ছাগলী এই গাখীৰ হিচাপে খাদ্য, গাখীৰ মাংস, তাৰ উপৰিও এইবিলাক ইয়াৰ যিবিলাক হেৰি আছে, এই পশুধনবিলাকৰ যিবিলাক মলমূত্ৰ আছে সেইবিলাককো সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এনেদৰে বহু কামত ব্যৱহাৰ কৰা হয়। সেইকাৰণে বহুতো পশুধন পালন কৰা হয়, ইয়াক কোৱা হয়। সেইকাৰণে পশুৰ পৰাও যিহেতু মানে উপাৰ্জন হয়, সেইকাৰণে পশুক ধন বুলি কোৱা হয়। নেক্সট শস্য আমি কৈছিলোঁ যে এখন পথাৰত কিবা এটা বস্তু যদি বহু পৰিমাণে খেতি কৰা হয় তাক শস্য বুলি কোৱা হয়। নেক্সট ৰাসায়নিক সাৰ, কেমিকেল ফাৰ্টিলাইজাৰ, যিবিলাক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় তাক ৰাসায়নিক সাৰ বুলি কোৱা হয়। শস্যৰ ভঁৰাল, গ্ৰেনাৰিজ, শস্যবিলাক জমা কৰিবৰ কাৰণে যিবিলাক ঘৰত শস্য জমা কৰা হয় সেইবিলাক শস্যৰ ভঁৰাল। শস্য চপোৱা, হাৰ্ভেষ্টিং, খেতিপথাৰৰ পৰা শস্য কাটি অনা। জলসিঞ্চন, যাক ইংৰাজীত ইৰিগেশ্যন বুলি কোৱা হয়, মানে খেতিপথাৰত প্ৰয়োজন মতে পানী যোগান ধৰা। খাৰিফ, বাৰিষা দিনত হোৱা খেতি। জৈৱিক সাৰ, যিবিলাক যেনে গোবৰ বা অন্য পচন সাৰ, এইবিলাক। নাঙল, ৰবি শস্য, শুকান দিনত বা কম বৰষুণ হোৱা দিনত যিবিলাক শস্য খেতি কৰা হয়। বীজ, যিকোনো শস্যৰে বীজ। বায়ুৰুদ্ধ শস্যৰ ভঁৰাল, বীজ সিঁচা, মজুতকৰণ, মৰণা মৰা, অপতৃণনাশক, শস্যত বাহ দিয়া। উইন'য়িং, আচ্ছা এই বস্তুটো আলোচনা কৰা হোৱা নাই। উইন'য়িং এইটো হ'ল এনেকুৱা এটা ছিষ্টেম, তোমালোকে প্ৰায় দেখিছা যেতিয়া শস্যবিলাক কাটি অনা হয়। আমি মানে ধানকে এক্সাম্পল হিচাপে লৈছোঁ, কাৰণ প্ৰায় সকলোৱে ধানৰ খেতিৰ কম বেছি পৰিমাণে হ'লেও দেখিছে, সকলোৱে জানে। যেতিয়া ধান কাটি অনা হয়, কাটি অনাৰ পিছত মৰণা দিয়াৰ পিছত ইয়াতে গোটেইখিনি ধান উপযুক্ত, ধানৰ ভিতৰত চাউল নাথাকে। সেইকাৰণে কি কৰা হয়, এনেকুৱা বতাহত ধানবিলাক উৰুৱাই দিয়া হয় যাতে যিবিলাক পতান থাকে, মানে ভিতৰত চাউল নোহোৱা ধান যিবিলাক থাকে সেইবিলাক উৰি যায়, আৰু যিবিলাক চাউল থকা থাকে সেইবিলাক তলত পৰি যায়। এই বস্তুটো হৈছে বাদ দিয়া। এনেকুৱা কৰি যিবিলাক মানে পতান যিবিলাক থাকে, অৰ্থাৎ যিবিলাক শস্য ভাল হোৱা নাই, যিবিলাক শস্য ডেমেজ হৈ গৈছে, সেইবিলাক ভাল শস্যৰ পৰা আঁতৰাই দিয়া হয়। এইটোৱে হ'ল উইন'য়িং, শস্যত বাদ দিয়া। গতিকে আমি এই গোটেইখিনি বস্তু এই পাৰ্টটোত আলোচনা কৰিলোঁ। ইয়াতে তোমালোকৰ কাৰণে কিছুমান আছে, তোমালোকে কি শিকিলা এইখিনি ভালদৰে তোমালোকে পঢ়ি ল'বা। এবাৰ গোটেই পাঠটো পঢ়াৰ পিছত এইখিনি পঢ়ি ল'বা। আৰু ইয়াতে এই ভিডিঅ'টো শেষ হৈছে। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, আৰু যদি কিবা খেলি মেলি আছে কমেণ্ট কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি নেক্সট যিটো ভিডিঅ' কৰিম ইয়াতে আমি প্ৰশ্নোত্তৰ লৈ যাম। আমাৰ পাঠটো আলোচনা কৰা শেষ হ'ল, গতিকে আমি প্ৰশ্নোত্তৰ লৈ যাম। গতিকে এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।